হেল্ল' চৰকাৰে যদি ইলেকশ্যনটো ঠিকমতে পাতিব পাৰে তেতিয়াহ'লে আপোনালোকৰ ইণ্টাৰভিউটো ঠিকমতে কিয় পাতিব নোৱাৰে আপুনি গম পাবে এ বি আৰু ইউ বিৰ আপোনালোকৰ ইণ্টাৰভিউটো ইমান দিন হৈ গ'ল কেনচেল হোৱা বা ইণ্টাৰভিউটো পষ্টপন কৰা 10 তাৰিখে কৰিছিল সিহঁতে বন্ধ এতিয়ালৈকে আপোনালোকৰ এমাহ হ'বৰ হ'ল কিন্তু আপোনালোকৰ ইণ্টাৰভিউটো আৰম্ভ কৰা নাই সিহঁতে একো নটিচ দিয়া নাই না কি কৰিছে বৰ্তমান একো খবৰ নাই ইণ্টাৰভিউটো পাতিবনে নাই না কাৰ পাতিব কি পাতিব বৰ্তমান একোৱে খবৰ নাই আৰু ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনাক মই এটা কথা ক'ব বিচাৰোঁ এইটো ভিডিওত না মই আপোনালোকৰ ইণ্টাৰভিউ কেতিয়া আহিব এডমিট কাৰ্ড কেতিয়া আহিব এইবিলাকৰ কথা মই নকওঁ আপুনি যদি এই ভিডিওটো ইণ্টাৰভিউ ডেট জানিবৰ কাৰণে বা এডমিট কাৰ্ড কেতিয়া আহিব জানিবলৈ আপোনালোকে ভিডিওটো অন কৰিছে তেতিয়াহ'লে আপুনি ভিডিওটো স্কিপ কৰিব পাৰে মই ইয়াত আপোনালোকক অলপ বেলেগ ধৰণেৰে কথা ক'ম ইণ্টাৰভিউ কেতিয়া আহিব কি আহিব সেইবিলাকৰ কথা মই এই ভিডিওটোত আপোনালোকক নকওঁ মই আপোনাক এটা কথাই ক'ব বিচাৰোঁ আসাম পুলিচক মই এটা কথাই ক'ব বিচাৰোঁ সিহঁতে যদি ইণ্টাৰভিউটো পাতে তেতিয়াহ'লে সোনকালে আমাক নটিচ দিয়ক আমি ইমান দিন আগৰ পৰা ৰৈ আছোঁ আপোনালোকৰ ইণ্টাৰভিউটোৰ কাৰণে আসাম পুলিচৰ ইণ্টাৰভিউটোৰ কাৰণে আমি ইমান দিন আগৰ পৰা ৰৈ আছোঁ আপোনালোকে কিবা এখন নটিচ দিয়ক নটিচ দিলে আমি প্ৰেক্টিছ কৰা বা কিবা কৰা সেইবিলাক কাম কৰি থাকিব পাৰোঁ এনে যদি আপোনালোকে একোৱে নকয় একোৱে নিদিয়ে আপোনালোক আমি কি ভাবত প্ৰেক্টিছ কৰি থাকিম কেতিয়া আপোনালোকে ইণ্টাৰভিউ পাতিব আমি বছৰ ধৰি আপোনালোকে প্ৰেক্টিছ কৰি থাকিব নোৱাৰোঁ বা এটা ইণ্টাৰভিউৰ কাৰণে আমি ইমান টাইম লাগি থাকিব নোৱাৰোঁ বা এটা ইণ্টাৰভিউৰ কাৰণে আমি ইমান দিন আগৰ পৰা আমি প্ৰিপেৰেশ্যন কৰি থাকোঁ আৰু আপোনালোকে ইণ্টাৰভিউটো কেনচেল কৰি দিয়ে বন্ধ কৰি দিয়ে কিন্তু আপোনালোকে তাৰপিছত একো খবৰ নোহোৱা হৈ যায় আৰু বৰ্তমান আসাম পুলিচে আপোনালোকে কি ভাবি আছে কি কৰিছে মই একো ক'ব পৰা নাই বা আসাম পুলিচৰ যিবিলাক কেণ্ডিডেট আছে সেইবিলাকক ক'ব বিচাৰিছোঁ মই আপোনালোকে বৰ্তমান প্ৰেক্টিছটো কৰি থাকক বৰ্তমান আপোনালোকৰ আসাম পুলিচৰ কি আহে কি নাহে বৰ্তমান একো ক'ব নোৱাৰি মই আসাম পুলিচক ক'ব বিচাৰোঁ আপোনালোকে ইণ্টাৰভিউটো যদি পাতে যদি সোনকালে পাতে কিয়নো আমাৰ বয়স পাৰ হৈ আছে কোনোবা এনেকুৱা ল'ৰা আছে হয়তো তাৰ বয়সেই পাৰ হৈ যাব এতিয়া ইণ্টাৰভিউ দিব খোজোতে এতিয়া বয়সে পাৰ হৈ যাব আৰু সেনেকুৱা ধৰণৰ ল'ৰা আছে আপোনালোকে সোনকালে ইণ্টাৰভিউটো পাতক এটা ইণ্টাৰভিউৰ কাৰণেতো আপোনালোকে এবছৰ বা দুবছৰ এনেকৈ ৰখি থাকিব নোৱাৰে কোনো আপুনি যদি আজি চাব যে আসাম পুলিচ বুলি নহয় সকলোতে বৰ্তমান দুৰ্নীতি নাজানো ইমান দুৰ্নীতি অসমত কিয় হৈ আছে আপুনি আসাম পুলিচৰ কথা কওক বা বেলেগৰ কথা কওক APSৰ কথা কওক বা কি কওক আপোনাৰ সকলোতে বৰ্তমান দুৰ্নীতি সকলোতে ৰিজাল্ট নাই ইণ্টাৰভিউ দিছে যদি কিছুমানৰ পৰীক্ষা পতা নাই কিছুমানৰ ইণ্টাৰভিউ পতা নাই কিছুমানৰ ৰিজাল্ট দিয়া নাই বহুত মুঠতে 2 বছৰ 3 বছৰ হৈ গ'ল এতিয়ালৈকে ৰিজাল্ট দিয়া নাই আৰু বৰ্তমান আসাম পুলিচৰো বৰ্তমান এনেকুৱা হ'বলৈ গৈ আছে বৰ্তমানলৈকে সিহঁতে ইণ্টাৰভিউটো পতা নাই একো নটিচ অহা নাই এতিয়ালৈকে আপোনালোকে গমে পায় বৰ্তমানলৈকে একো অফিচিয়েল নটিচ এতিয়ালৈকে অহা নাই ইণ্টাৰভিউ কেতিয়া আহিব কাক দিব আপোনালোকৰ হ'বনে নহয় পাছ কৰাবিলাকৰ হ'বনে ফেইল কৰাবিলাকৰ হ'ব নে যিবিলাকৰ দিব পৰা নাছিল না সেইবিলাকৰ হ'ব বৰ্তমানলৈকে একো খবৰ অহা নাই এতিয়া ইণ্টাৰভিউটো যদি আপোনালোকে পাতে তেতিয়াহ'লে সোনকালে ইণ্টাৰভিউটো পাতিব লাগে কিয়নো আমাৰ এজ পাৰ হৈ গৈছে আমিতো এটা সময়ৰ ভিতৰতহে আমি ইণ্টাৰভিউ দিব পাৰিম না আমি গোটেই জীৱনটো আমি ইণ্টাৰভিউ দি থাকিব নোৱাৰোঁ সেইকাৰণে আমি যিখিনি সময়ত আমি ইণ্টাৰভিউ দিব পাৰোঁ যিখিনি সময়ত আপোনালোকে ইণ্টাৰভিউ দিব পাৰে সেইখিনি সময়তে আপুনি ইণ্টাৰভিউ দিব পাৰিব সেইটো কথা আসাম পুলিচৰ বা বেলেগ ডিপাৰ্টমেণ্টে এই কথা ভাবিব লাগে কিয়নো এটা ইণ্টাৰভিউৰ কাৰণে এটা যদি মানুহে ইমানখিনি ৰখিব লাগে তেতিয়াহ'লে ক'ত আৰু হৈ যাব চাওক আপোনালোকে যেতিয়া ইলেকশ্যন আহিব ঠিকমতে সিহঁতে ইলেকশ্যনটো পাতিব পাৰিব সিহঁতে একোতো দেৰি নকৰে সিহঁতে ইলেকশ্যনটো পাতোঁতে আমাৰ ষ্টুডেণ্টবিলাকৰ লগতে সিহঁতে এনেকৈ কিয় কৰে মই বুজি নাপাওঁ ইণ্টাৰভিউ এটা পাতিলে সিহঁতৰ দেৰি এই বোলে অমুক প্ৰব্লেম এই বোলে তহুক প্ৰব্লেম মুঠতে প্ৰব্লেম আমাৰ জীৱনৰ লগতে আচলতে সিহঁতে কি খেল খেলি আছে একো ক'ব পৰা নাই আপোনালোকে সেইকাৰণে যিখিনি ইণ্টাৰভিউ আহি থাকে বা যিখিনি কৰি দি থাকিব লাগে আপোনালোকৰ যিখিনি প্ৰিপেৰেশ্যন কৰি থাকিব লাগে অনলি আসাম পুলিচত আপুনি আশাতে ৰৈ নাথাকিব আপুনি বেলেগতো মাথাটো মাৰি থাকক আপুনি চৰকাৰী জীৱন মাথা মই প্ৰাইভেট কাম কৰিব আপোনালোক পঠোৱা নাই আপোনাৰ প্ৰাইভেট আপুনি কম কৰিব বাহিৰত যাব বা কিবা কৰিব সেইবিলাক কাম কৰিব নালাগে আপুনি প্ৰাইভেট বা গভৰ্ণমেণ্ট যিবিলাক জব আছে যিবিলাক আসাম পুলিচৰ বাবে যিবিলাক গভৰ্ণমেণ্ট জব আপোনালোকৰ যিকোনো জব নহওক সকলোতে আপুনি ট্ৰাইটো কৰি থয় অকল আপুনি আসাম পুলিচ ভাবি আপুনি দিনে ৰাতি সেইবিলাক কথা ভাবি মন বেয়া কৰি নাথাকিব কিয়নো বৰ্তমান কি হয় আসাম পুলিচৰ বৰ্তমান ইণ্টাৰভিউ পাতে নে নেপাতে বৰ্তমান অফিচিয়েল নটিচ অহা নাই বৰ্তমান অফিচিয়েল নটিচ মই ভাবোঁ সিহঁতে কেতিয়া দিব একো ক'ব পৰা নাই এতিয়া নৱেম্বৰতে দিব না ডিচেম্বৰতে দিব বৰ্তমান এমাহৰ পাৰ হৈ যাব হ'ল আসাম পুলিচৰ একো অফিচিয়েল নটিচ এতিয়ালৈকে অহা নাই আপোনালোকে সেইকাৰণে যিখিনি আপোনালোকৰ ইণ্টাৰভিউ আছে বা আগলৈ যিখিনি ইণ্টাৰভিউ আহিব লগা আছে আপোনালোকৰ বাবে SSCত আহিছে বা কিবাত আহিছে বা সকলোতে দিল্লী পুলিচত যদি আপুনি এপ্লাই কৰিছিল সেইবিলাকৰো আহিব আৰু সেইবিলাকৰ কাৰণে আপোনালোকে প্ৰিপেৰেশ্যনটো ঠিকমতে কৰি থাকক কিয়নো বৰ্তমান আসাম পুলিচত আপুনি যদি মন বেয়া কৰিছে আসাম পুলিচৰ ইণ্টাৰভিউটো মই দিব নাপালোঁ বা কিবা হ'ল কেতিয়া আহিব আসাম পুলিচৰ ইণ্টাৰভিউ বৰ্তমান এনেকৈ ৰৈ থাকি আপোনালোকৰ লাভ নাই আপোনালোকে সেইকাৰণে যিখিনি প্ৰিপেয়াৰেশ্যন আছে সেইখিনি ধুনীয়াকৈ কৰি থাকক বাকী ইণ্টাৰভিউ আছে বহুত কিবাকিবি ইণ্টাৰভিউ আছে আপোনাৰ জীৱনৰ অন্তিম এইটো আসাম পুলিচটো নহয় বহুত ইণ্টাৰভিউ আহিব আপোনালোকে দি থাকিব পাৰিব কিন্তু আসাম পুলিচক মই এইটো কথা ক'ব বিচাৰোঁ যে আপোনালোকে ইণ্টাৰভিউটো যিখিনি পাতিব বিচাৰিছে বা আপোনালোকৰ ইমান দিন সময় হৈ গ'ল বা ইমান দিন আপোনালোকে ল'লে এমাহৰ আপোনালোকৰ এমাহ হ'ব হ'ল আপোনালোকে যদি কিবা এটা কৰে তেতিয়াহ'লে আমাক অফিচিয়েল এটা নটিচ দিয়ক তেতিয়া আমি কিবা উৎসাহত আমি ৰানিং কৰি থাকিব পাৰিম বা আমি প্ৰেক্টিছটো ধুনীয়াকৈ কৰি থাকিব পাৰিম যিবিলাক ল'ৰাই প্ৰেক্টিছ কৰিছে
আছে এইবিলাকে প্ৰেক্টিছ কৰি থাকিব পাৰিব এটা ডেট আহিব বা ডেট ইমান ডেটত মই ইণ্টাৰভিউ আছে মোৰ তেতিয়াহ'লে প্ৰেক্টিছটো সিহঁতৰ এতিয়া মন নোহোৱা হৈ যায় প্ৰেক্টিছ কৰিব বা মন নোহোৱা হৈ যায় কি প্ৰেক্টিছ কৰি থাকিম আমি ইণ্টাৰভিউ ডেট কেতিয়া আহিব বা কি হ'ব আমি নিজেই নাজানো সেইকাৰণে আপোনালোকে আছাম পুলিচক মই এটাই ৰিকুৱেষ্ট কৰিব বিচাৰোঁ আপোনালোকে সোনকালে কিবা এটা নহয় কিবা এটা ন'টিছ আপোনালোকৰ ৱেবছাইটত আপোনালোকে দিয়ক তেতিয়া আমাৰ এটা উৎসাহ আহিব আপোনালোকৰ ইণ্টাৰভিউ দিয়াৰ কাৰণে উৎসাহ আহিব আমি কি ভাবি প্ৰেক্টিছ কৰি থাকিম আপুনি কালি ইণ্টাৰভিউ পাতিব আজি আপোনালোকে যদি দিয়ে কিছুমান ল'ৰা এনেকুৱা আছে বৰ্তমান প্ৰেক্টিছ কৰা বন্ধ কৰি দিছে আছাম পুলিচৰ বৰ্তমান একো অফিচিয়েল ন'টিছ নাই আপোনালোকে কি ভাবি সিহঁতে প্ৰেক্টিছটো কৰি থাকিব সেইকাৰণে কিছুমান ল'ৰাই বৰ্তমান বন্ধ কৰি দিছে সেইকাৰণে আপোনালোকে যদি দিয়ক সোনকালে দিয়ক আপোনালোকে ইণ্টাৰভিউটো কেতিয়াবা আপুনি ডিচেম্বৰ বা জানুৱাৰীতে পাতক কিন্তু অফিচিয়েল ন'টিছটো দিয়ক আপোনালোকে জানুৱাৰীতে পাতিব বা ডিচেম্বৰতে পাতিব কিবা এটা অফিচিয়েল ন'টিছ দিয়ক তেতিয়াহে যিবিলাক ল'ৰা বৰ্তমান প্ৰেক্টিছ কৰিছে যিবিলাক ল'ৰাক আছাম পুলিচত বা চাকৰি কৰিব মানে সেইবিলাক ল'ৰাই ধুনীয়াকৈ প্ৰেক্টিছটো কৰি থাকিব পাৰে বা সিহঁতৰ মনত উৎসাহে আপোনালোকে যদি একোৱে খবৰ নিদিয়ে আপোনালোকে বন্ধ কৰোঁতে ঠিকমতে আপোনালোকে ন'টিছ দি দিলে কিন্তু বৰ্তমান এতিয়া কি কৰিব আপোনালোকে একো বৰ্তমান ন'টিছ দিয়া নাই সেইকাৰণে আপোনালোকে যিবা আছাম পুলিচক মই এইটো ক'ব বিচাৰিছোঁ আপোনালোকে যিমান পাৰে সোনকালে কিবা এটা অফিচিয়েল ন'টিছ আপোনালোকে দিবলৈ চেষ্টা কৰক এইখিনি মোৰ আছাম পুলিচক এটা মানে বিনম্ৰ ভিডিঅ'টো আজিলৈ এইখিনি আশা কৰিছোঁ আপোনাৰ ভিডিঅ'টো চাই ভাল লাগিল যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক বটন এটা লাইক কৰি দিব আৰু যদি আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে তেনেহ'লে আপোনাৰ মৰমৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আজিলৈ ভিডিঅ'টোত এইখিনি আকৌ এটা নতুন ভিডিঅ'ত আপোনাক লগ পাম বুলি আশা থাকিল ধন্যবাদ জয় হিন্দ